আমি বিশ্ব মহ দিৱস মানে ৱৰ্ল্ড মস্কিটো ডে হিচাপে অবজাৰ্ভ কৰোঁ মানে আজিৰ এই দিনটোত আমাৰ ছাৰ ৰনাল্ড ব্ৰুচ নামৰ এজন সাইণ্টিষ্ট আছিলে ব্ৰিটিছ সাইণ্টিষ্ট তেখেতে মানে 1897 মানে 1897 চনত মহৰ দেহত মেলেৰিয়াৰ যিটো বীজাণু আছে সেই বীজাণুটো আৱিষ্কাৰ কৰিছিলে যে মহৰ দেহত আৰু এই দিনটোৰ পৰা আমি গম পালোঁ যে মেলেৰিয়া বেমাৰটো এটা মহৰ দ্বাৰাই বিয়পে তো তেখেতে তাৰ কাৰণে 1902 চনত নোবেল প্ৰাইজো পাইছিলে আৰু সেই তেখেতৰ স্মৃতিত আজিৰ এই 20 আগষ্ট দিনটো আমি বিশ্ব মহ দিৱস হিচাপে উদযাপন কৰোঁ আৰু আমাৰ এই দিৱসটো উদযাপন কৰাৰ এটা উদ্দেশ্য আছে সেই উদ্দেশ্যটো হ'ল যে আমি মানুহৰ মাজত এটা সজাগতা সৃষ্টি কৰিব লাগে যে মেলেৰিয়া বা আদাৰ কিছুমান বেমাৰ আছে যিটো মহৰ দ্বাৰা হয় সেই বেমাৰৰ পৰা আমি কেনেকৈ বাচি থাকিব পাৰোঁ কেনেকৈ মানে ইয়াৰ প্ৰতিৰোধ ব্যৱস্থাসমূহ কি আছে সেই মানে সজাগতা সৃষ্টি কৰিবৰ কাৰণে মেছেজটো দিবৰ কাৰণে আমি ৰাইজৰ মাজত আজিৰ এই দিনটো বিশ্ব মহ দিৱস হিচাপে উদযাপন কৰোঁ মাত্ৰ আপোনাৰ মেলেৰিয়াই নহয় আৰু বহুতকেইটা বেমাৰ আছে যেনেকুৱা আপোনাৰ জাপানীজ এনকেফেলাইটিছ মাইকী কিউলেক্স মহৰ দ্বাৰাই হয় আপোনাৰ ডেংগি আছে মাইকী এডিছ মহৰ দ্বাৰাই হয় ফাইলেৰিয়া আছে এইটো মাইকী কিউলেক্স মহৰ দ্বাৰাই হয় ঠিক তেনেকৈ আপোনাৰ ৱেষ্ট নাইল ভাইৰাছ বুলি এটা বেমাৰ আছে বা জিকা ভাইৰাছ যিবিলাক ডিজিজ আছে এই গোটেইখিনি ডিজিজ মহৰ দ্বাৰাই বিয়পে তো আমাৰ ইয়াতে বিশেষকৈ ৱেষ্ট নাইল ভাইৰাছ আৰু জিকা ভাইৰাছটো নাই তো আমি বিশেষকৈ যুঁজি আছোঁ মেলেৰিয়া জাপানীজ এনকেফেলাইটিছ আৰু ডেংগিৰ বিৰুদ্ধে আৰু ফাইলেৰিয়াটো আমাৰ অলমষ্ট আমি এলিমিনেশ্যনতে আছোঁ মানে এলিমিনেশ্যন কৰিব গৈ আছোঁ বাকী 3টা ডিজিজ আমাৰ ইয়াতে এণ্ডেমিক বাক্সা জিলাত হয় ইয়াৰ প্ৰতিৰোধৰ কাৰণে মানে এতিয়া আমি মহৰ পৰাই সজাগ হ'ব লাগিব মেলেৰিয়াটো আমি অলমষ্ট কণ্ট্ৰলে কৰিছোঁ কাৰণ এইবছৰ মাত্ৰ আমাৰ 2টা কেছ ৰিপৰ্ট হৈছে এতিয়ালৈকে জাপানীজ এনকেফেলাইটিছটো অলপ থ্ৰিটেনিং হৈ আছে আমাৰ কাৰণে তাৰ কাৰণে আমি মানুহবিলাকৰ সজাগতাটোৱে ইম্পৰ্টেণ্ট কাৰণ বেক্টেৰিয়াটো নেচাৰেল ব্ৰিডিং চ'ৰ্চত ব্ৰিড কৰে তো আমি ফগিং অপাৰেশ্যন তাৰপিছত আপোনাৰ ITBN কেম্পছ আৰু ইভেন আমি LLINও ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ আমাৰ যিখিনি বৰ্ডাৰ এৰিয়া আছে গোটেইখিনি বৰ্ডাৰ চাব চেণ্টাৰত LLINখিনি ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে তো প্ৰিভেণ্টিভ মেজাৰ্ছ হিচাপে আমাৰ ডিষ্ট্ৰিক্টৰ পৰা এইখিনি লোৱা হৈছে হয় আৰু এটা কাম থাকে আমাৰ যিটো চ'ৰ্চ ৰিডাকশ্যন যিবিলাক ব্ৰিডিং চ'ৰ্চ আছে সেইবিলাক ডেষ্ট্ৰয় কৰি দিয়া আমাৰ হেল্থ ৱৰ্কাৰ আশা এই গোটেইখিনি ইয়াতে পাৰ্টিচিপেট কৰে আৰু লাৰ্ভিচাইডেল স্প্ৰে থ্ৰুতো আমি মানে মহৰ বংশবৃদ্ধি কৰিব পৰা এৰিয়াবিলাক আমি ৰোধ কৰিম হয় ৰাজ্যক মানে আহ্বান জনাম এইটো এটা আমি যুদ্ধ কৰি আছোঁ মহৰ মানে ভেক্টৰবন মানে বাহকজনিত ৰোগৰ বিৰুদ্ধে ইয়াতে আমি অকলে আমি নোৱাৰোঁ আমাৰ লগত সহযোগিতা লাগিব গোটেইকেইজন যদি একেলগে আমি সহযোগ কৰোঁ আমি নিশ্চয় এইবিলাক বেমাৰৰ পৰা আমি এটা নিৰাপদ ভৱিষ্যত গঢ় দিব পাৰিম আজিৰ আমাৰ এই প্ৰগ্ৰামটো আমি জিলা তৰফৰ পৰা আমি মুছলপুৰতে অনুষ্ঠিত কৰিছোঁ আৰু ইয়াৰ লগতে আমাৰ বাক্সা জিলাত টোটেল 6টা ব্লক আছে মানে বাক্সা আৰু তামোলপুৰ ইনক্লুডিং 6টা ব্লকৰ বিভিন্ন চাব চেণ্টাৰতে হেল্থ চেণ্টাৰবিলাকত PHC লেভেলত গোটেইখিনিতে মানে আজিৰ এই দিনটো বিশ্ব মহ দিৱস হিচাপে উদযাপন কৰা হৈ আছে সমগ্ৰ বাক্সা জিলাতে আজিৰ আমাৰ যিটো জিলাভিত্তিক আমাৰ অনুষ্ঠান আছিলে তাতে আমাৰ মুছলপুৰ ব্লকৰ SDMNHO ডক্টৰ হৰিচৰণ কলিতা ছাৰ লগতে মোৰ লগত আমাৰ এছিষ্টেণ্ট মেলেৰিয়া অফিচাৰ হেমকান্ত বড়ো আৰু লগতে আমাৰ মুছলপুৰ ব্লক PHCৰ সমূহ হেল্থ স্বাস্থ্যকৰ্মীসকলৰ লগতে আশা বাইদেউসকল উপস্থিত আছিলে আজিৰ আমাৰ এই সভাত मोनसे फोसावथाय नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों चिरां जिल्लानि सिङाव थानाय काजलगावनि सिफुं हटेलखौ गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै मोनसे सिफुं हटेल ब्रान्च खुलिनाया नोंथांमोननि थाखाय गोजोनथाव खौरां लानानै फैदों नोंथाङाबो जुदि गुवाहाटीयाव थायोब्ला एबा गुवाहाटी नोगोराव दावबायहैनाय समाव बर'नि दोरोङारि ओंख्रिखौ जानो लुबैयोब्ला गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै बेखेवनाय सिफुं हटेलाव थांनानै जाहैनो हागोन बे सिफुं हटेलाव नोंथाङा बाङाय बेसेनावनो बर'नि गोबां गुबुन गुबुन दोरोङारि जाग्रा ओंख्रिफोरखौ मोननो हागोन अनला दाउ सबाय दाउ अमाजों नारजि मैथा अमा ना बाथोन थारुन ना थारुन अमा आरो गोबां बायदि बायदि बर'नि ओंख्रिखौ बे बर'नि सिफुं हटेलाव मोननाय जायो सोरबाफोर जुदि बे सिफुं हटेलाव बर'नि संनाय खावनायखौ जानो थाखाय सिगांग्रो अर्डार हरनोब्ला नैबे 9864747796 9954772037 जामबुं नम्बराव कल खालामनानै बुकिं खालामहरनो हागोन